পুনৰবাৰ মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু বন্ধুসকল, আজি হৈছে দীপাৱলী আৰু আজি দীপাৱলীৰ কাৰণ বহুতো বেয়া দিনটো, কাৰণ গোটেই দিনটো বৰষুণেই পৰি থাকিল। আৰু সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন জনাইছোঁ, যাতে সকলোৰে ঘৰত আন্ধাৰৰ পৰা পোহৰ হয় আৰু সকলোৰে যাতে সকলো দিন ভালে আহে, আৰু তাকে মই কামনা কৰিলোঁ। আৰু বন্ধুসকল, আজি মই ধীৰেণপাৰাত আছোঁ গুৱাহাটীত, আৰু ইয়াতে বহুতো ধুনীয়াকৈ দীপাৱলী পালন কৰা হয় বা কালী পূজা উদযাপন কৰা হয়। আৰু সকলোবোৰ দৃশ্য দেখাবলৈ আপোনালোকক নোৱাৰিলোঁ, কাৰণ এনেকুৱা বৰষুণ বাহিৰলৈ ওলাব পৰা নাই, কাৰণ আমি ভিতৰতে কিছু সজাই বজাই তুলিছোঁ। আৰু মোৰ কাষতে যিটো এটা ছ'চাইটি আছে, যিহেতু ছ'চাইটিৰ কিছু দৃশ্য আপোনালোকক দেখাম আৰু কেনেধৰণে তাত তেখেতলোকে উপভোগ কৰিছে। কাৰণ উপায় নাই, কাৰণ ফ্লেটৰ তলতে আপোনালোকে দেখিব তাতে বম চম সকলো ফুটাই আছে। আৰু চ' আপোনালোকক দেখাবৰ কাৰণে মই চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এইখিনিত এটা সৰু ৰিকুৱেষ্ট, কাৰণ যিসকলে মোৰ ভিডিঅ'বোৰ প্ৰথমবাৰৰ বাবে চাই আছে আৰু তেখেতলোকলৈ এটা সৰু ৰিকুৱেষ্ট, কাৰণ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাব নাপাহৰিব, কাৰণ এতিয়া মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। আৰু লাইক কমেণ্ট শ্বেয়াৰ আপোনালোকে কৰি দিব বুলি আশা থাকিল। বন্ধুসকল, মোৰ ৰুমৰ কাষতে এইটো ছ'চাইটি আছে, আৰু ছ'চাইটিটো ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু ইয়াতে সন্ধিয়া সময়ৰ পিছতে ইয়াতে সকলো ধৰণৰ বোমা ফুটাব আৰু বহুতো ভাল লাগিব, কাৰণ বৰষুণে বহুত ডিষ্টাৰ্ব কৰিছিল। চ' যিমান পাৰোঁ আপোনালোকক দেখাব পাৰিম মই ভিতৰৰ পৰা, আপোনালোকে চাই থাকক। কেৱল বৰষুণ পৰি থকাৰ কাৰণে মই ক'তো বাহিৰত যাব নোৱাৰিলোঁ। চ' আপোনালোকক ভিতৰৰ পৰাই যিমান পাৰোঁ দেখাম, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, এইটোৱে হৈছে আমাৰ ৰুম, আৰু ৰুমটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি লৈছোঁ। আৰু ইয়াতে আপোনালোকে দেখিব যে লাইট দুটা লগাই লৈছোঁ, কাৰণ পোৱালিটোৰ কাৰণে। চ' ই মানে বাহিৰত লাইটবোৰ দেখা পাই খুব ভাল পায়, সেইকাৰণে লগাই দিলোঁ। আৰু ইয়াতে ৰংগুলিৰ ওপৰত এখন চাকি দিছোঁ, সকলোৰে মনোকামনা শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি, চিৰি চিৰি নিজৰাৰে গান। শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। প্ৰাণ শুনিবানে হৃদয়ৰে গান, সুশোভিত হিয়াৰে পদূলি, বহাগৰে বিনন্দী হাৱাত হৃদয়। বন্ধুসকল, বৰষুণ পৰিব পাৰে, কিন্তু তথাপিও কোনো হাৰ মানে নাই। আৰু ইয়াত বহুতো ধুনীয়াকৈ দীপাৱলী পালন কৰি আছে, আৰু ইয়াতে সকলোবোৰ আছে। কি ধুনীয়া এটা পৰিৱেশ, আপোনালোকে চাওক, দেখি ইমান ধুনীয়া লাগিছে, কাৰণ মই অনুভৱে কৰিব পৰা নাই ক'ত আছোঁ মই, ইমানেই ধুনীয়া লাগিছে। ৱাও, মজা লাগিছে। হেপ্পী দেৱালী। ফলে ফুলে ধৰণী আজি জিৰি জিৰি নিজৰাৰে গান। শুনিছানে পক্ষীৰ কলতান, গছে বনে বতাহৰ ধেমালি। আৰু বন্ধুসকল, ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিল তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোক বেল আইকনটো দবাব